গাইজ আজি এটা কণমানি ভাইটিৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ আৰু ভাইটিৰ ঘৰ আমতলাত আৰু সুন্দৰকৈ তেওঁ নাগাৰা বজাই বুলি মই শুনি আহিছোঁ কিন্তু মই তেনেকৈ আহি পেলাই আজি আমতলাতে আহি পালোঁ ভাইটিৰ ঘৰলৈ ভাইটিৰ ঘৰত আহি এনেকৈ বজোৱা চালোঁ আৰু নাগাৰাটো কেনেকৈ বজায় আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে চাওঁচোন তেওঁ কেনেকৈ বজায় নাগাৰা আৰু দেউতাকে বাঁহী বজায় মানে ভাল লাগে আৰু চাই ভাল লাগে তো ময়ো তেনেকৈ আহিলোঁ আহকচোন এতিয়া ভিডিঅ' ভাইটি দুই কেনেকৈ বজায় আমি চাই লওঁ বয়স মাত্ৰ 5 বছৰ আৰু 5 বছৰতে ইমান সুন্দৰকৈ বজায় আৰু মই এটা ভিডিঅ' চাই আহিছোঁ ইয়ালৈকে সঁচাই বহুত ভাল লগা এটা দৃশ্য আৰু মানে পিছলৈকে যাতে সুন্দৰকৈ বজাই থাকে ইমানখিনি আছিল কৰে এই বজাই আৰু মানে অলপমান লাজ কৰে নাই নাই ঠিক আছে 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 ক্লিয়াৰ হৈছে পাৰে মানে সি একে কোবাই ফাটাই দিব বিচাৰে আৰু এই নাগাৰাটো কিন্তু ফাটিব নোৱাৰে বাৰু নতুনকৈ শিকি আছে যিহেতু কিন্তু বহুত ভাল হৈছে আৰু বহুত ভালেই হয় আৰু ভাইটিটোক কেতিয়াৰ পৰা মানে এইটো শিকোৱাৰ হেৰি লৈছিল আপোনালোকে মানে বহুত সৰুৰ পৰা 2 বছৰমানৰ পৰা হেৰি কৰি আছে 2 বছৰমানৰ পৰা হেৰি কৰি আছিল আৰু যেতিয়া ভিডিঅ'টো ভাইৰেল হ'ল এই ভিডিঅ'টো মানে এই স্কুলৰ হাতপকলি গ্ৰাম্য জাতীয় বিদ্যালয় তাতে প্ৰতিষ্ঠা দিৱস আছিল সেই প্ৰতিষ্ঠা দিৱসত মই বাঁহী বজালোঁ তাৰপিছত এই বাবুই নাগাৰা বজালে এনেকুৱাকৈ ভিডিঅ'টো ভবাও নাই হঠাৎ এনেকৈ ভাইৰেল হৈ যাব অসমবাসী ৰাইজে বহুত মৰম দিছে আশীৰ্বাদ কৰিছে বহুত বহুত ধন্যবাদ আগলৈকে এনেকৈ মৰম আশীৰ্বাদ কৰি থাকিব আপোনাৰ নামটো কৈ দিয়ক আপোনাৰ নাম শ্ৰী কমল হীৰা আৰু মই এজন ৰং মিস্ত্ৰী হয় আপোনালোকে বেকগ্ৰাউণ্ডত দেখা পোৱা এইবিলাক নাই দেখিছোঁ বনাইছোঁ আৰু বাবাটোৰ নামটো কোৱা আহিছে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতৰ পিতৃ আৰু তেখেতৰ ল'ৰাজনক সঁচাই এটি ভাল লগা মানে পৰিৱেশ আৰু এই পৰিৱেশটো যাতে আমি পিছলৈও দেখা পাওঁ তাৰে কামনাৰে আজি মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ ধন্যবাদ